हमारी कान फट गई। ये चलो ड्राइवर, हेवी ड्राइवर, ये है स्कूल ड्राइवर। না ভিএ পিজ্জা কাট দিছে মোক ভিএপি জায়গা। সাইডত ধরে দিছে আর জনে বাবু তুমি গাড়ি কিনেছো हे गाइस, वेलकम बैक टू माय নিউ ভিডিও। তো আজি আমার দোস্তটোৱে গাড়ী এখন কিনি পেলাল। আমাক ফার্স্ট আমাকে উঠাইছে আমি ফার্স্ট ভাই এনেকা মজা লাগে ফ্ৰীতে লৈ যাই আছে না? ফ্ৰীতে লৈ যাই আছো আৰু স্টিং সিস্টিং খোৱাবি নে নাই? সিঙে গোটেইভাৱে গাড়ী কিনিছো মোটামুটি 20 লাখ দি 20 লাখ টকাৰ গাড়ী এখন চাইছে নে নাই? গাড়ী উঠিব আৰু যদি কাৰোবাৰ উঠিব মন যায় আছে তো আমাক কন্টেক্ট কৰিলে হ'ল। তো আমি 5 মিনিটৰ জায়গা 2 মিনিটত যাই পাম। আমাৰ অসমৰ পৰা বেংগলৰ যোৱাতে মাত্ৰ 5 মিনিট সময় লাগে। তো আপোনালোকে যোগাযোগ কৰিব। কাৰোবাৰ যদি ইমাৰ্জেঞ্চি থাকে যাব লগা তো আমি লৈ যাম। তো আজি আমার গাড়িখান কেনা লাগছে ভাল লাগছে গাড়ীখন ধুনীয়া লাগছে। তো আমাৰ ড্ৰাইভাৰে অলপ আমনি লাগিছে, গোটেই ৰাতিটো গাড়ী চলাই ন, টোপনি আহিছে এতিয়া টোপনি আহিছে, ইমান ভালকে চলাব নাজানে। গাড়ীখনৰ সুবিধা আছে কিন্তু আৰু টোপনি মাৰিলে গাড়ীখন পাৱাৰ ষ্টিয়াৰিং ন, সেইকাৰণে পাৱাৰ ষ্টিয়াৰিংৰ কাৰণে তৎক্ষণাত ঘূৰি দিব পাৰে। এইয়া চাব একবাৰ ঘূৰাই দিব। এইয়া চাইছে নে নাই? জানে কিন্তু বেচেৰা জানে, পুৰা জানে। তো আৰু আমাৰ ই তপস্যাত বহিছে, ই সদন কৰি থাকে এক্সিডেন্ট হ'ব এতেই থাকে গাড়ীখন भैया हमारी कान फट गई। ইধৰ ৰাখেগা। তো আজিৰ কাৰণে ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। আমাৰ গাড়ীখন অলপ ছাৰ্ভিচিঙত লৈ যাই আছোঁ, তো হৈ যাব।